বেয়া বৰষুণ একো নাই অলপ তিতিবাই আৰু তথাপিও ভিডিঅ' কৰিবলৈ এৰা নাই Good morning everyone. How are you all? আজি Sunday, so কিছুমানে কৰিছিলে যে ডেইলি ব্লগ দিবা সদায়নো কি চাব ব্লগত অফিচলৈ যাওঁ অফিচৰ পৰা ঘৰতে সন্দেহটো সম্ভৱ নহয় চ' মই ভাবিছোঁ যে আজি দেওবাৰ যেতিয়া অলপমান কিবা কিবি এটা আপোনালোকক দেখাওঁ ভিডিঅ'টো গোটেইটো চাই থাকিবলৈ কাৰণে আৰু জানিবলৈ কাৰণে ষ্টে টিউন অ'কে লেটছ গেট ইনটু দ্য ভিডিঅ' মই কাপোৰ ধুলেই বৰষুণ দিয়ে কেনেকুৱা দিছে সৰু মাছ নাপালা নেকি নাপালোঁ বেয়া বৰষুণ একো নাই অলপ তিতিবাই আৰু দেখাব লাগিব ন যে মই আজি সানডে ব্লগ দিছো ওকে বনাই দিয়া পেটে মাত দি গৈছেগে এতিয়ালৈকে ভাতকেইটা পেটত পৰা নাই চ' দেওবাৰ কাৰণেতো মাছ মাংস অলপ নহলে মনটো ভাল নালাগে ইয়াতো এটা কথা আছে মাছ মাংস দেখা লগে মানুহে এনেও পেটত বেছিকে নিগনি ধৰে য়েছ ৰাইট সেইটো হয় পেটত বেছিকে নিগনিটো দৌৰ মাৰি থাকক মই কিবা কিবি বনাম আপোনালোকে চাব মই খাম অ'কে ষ্টেট ইউ এৰা আনিবা নেকি তুমি হাইট কি বনাইছে বাইদেউ আপুনি ব্ৰইলাৰ কিলো বনাব কণ বিলাহী আৰু আলু কণ বিলাহী গছত লগা নেকি এয়া নহয় বাৰীত লগা এইটো এটা বেঙেনা তোমাৰ বাবে টিনা থেংক ইউ মই বেঙেনা খাই ভালে পাওঁ এয়া পিঁয়াজ চিয়াজ এতিয়া দিয়া নাই বোলে ফ্ৰাই হওক অঁ এইটো ये गया आदा নহৰু জলকীয়া कौन बिलाही निजे निजे चला जाता है ये बिलाही दे रहा है अभी देखो कितना घर में लगा हुआ बिलाही कितना सुंदर है खाने में भी सुंदर है ये गया तेल में मछली चपक वो कहना भूल गया ये है रोक वाली माने डांगर डांगर नहीं ये होरू है मिसा हुकान मास यह है हौसा हुकान मास क्या मीट मसाला सब्जी में 2 रुपये देखने में टेस्टी लगता है या मेकुरिये লৈ আছে অকমান খাবলে বলে টেস্ট কৰো বলে মই নিজে প্ৰথমে টেস্ট কৰিব লাগে মানে ভাল আছে না বেয়া আছে সব লোকক দিব পাৰি নহলে মৰি গলে কি হ'ব হয় না ये मछली रंगा हो गया है अभी टुकी देगा ভাতকেইটা বনাই এতিয়া খাই লওঁ টেষ্টি বনিছে কি বতৰ দেখিছে এয়া হৈছে ভাতকেৰেলা গছ ভাতকেৰেলা গছৰ যিটো পাত আছে সেইটোৰ লগত আপোনালোকে খাৰ বনাই খাইছেনে মই বনাবলৈ দেখুৱাম বুলি ভাবিছিলো কিন্তু বৰষুণ যি দিছে নহয় নোৱাৰিছো আৰু এয়া আমাৰ লাগিছে তিয়ঁহ এয়া লাগিছে ভেন্দি পলি পলি হৈ আছে ডাঙৰ হ'বলৈ বাকী আছে আৰু এইজোপা জলকীয়া যে ৰাম জ্বলা এইজনী হৈছে জেং কুকুৰা এজনী কাৰ্বি মানে পাহাৰত পায় আমাৰ টিনাইহে আনিছে আৰু এজনী ক'ৰ পৰা জানো চ' দিছ ইজ আৱাৰ গাৰ্ডেন ভেজিছ এৰিয়া য'ত আমি এতিয়া বৰ্তমান শাক পাচলি কৰি আছোঁ আৰু এইটো বস্তু গম পাই নে কি হয় এইটো হৈছে কাণ খজুৱা এনেকৈ কৰি ল'ব দুফাল দিছে এনেকৈ যে হৈ গ'ল এনেকৈ কৰিব ভাঙি দিব মানে মাজতে দুফাল কৰি তাৰপিছত এনেকৈ ধুই মেলি এনেকৈ কৰি দিব যদি এইটো চাইড নেৰাই আকৌ এবাৰ কৰি দিব অলপ চাফ কৰি মেলি
যদি কাণ খজুৱাইছে দেন ট্ৰাই কৰিব পাৰে একবাৰ, মজা লাগে, টোপনি ধৰি যায়। ঐ জোপা লাগি আছে কি জানেনে, এইটো কি কল জানেনে? এইটো হৈছে মনোহৰ কল। বতাহটো কিন্তু মজা দি আছে আকৌ ন? খালি বৰসাত দে দিয়া, কবি বেয়া কিয়া। हाय, अभी बनाएगा मैगी।